আজি আমাৰ যি XBLT আগত BLT আছিলে যিসকলে বড়ো জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিছিলে সেই সকলে 2003 চনত চুক্তি কৰি XBLT হল আৰু XBLTয়ে ৰাজনৈতিকভাৱে সামাজিকভাৱে বিভিন্ন দিশত তেখেতসকলে কাম কৰি আছে কিন্তু আজিৰ সময়ত XBLTৰ যিখিনি আমাৰ লিডাৰসকল আছে সেই সকলে অনুভৱ কৰিছে যে BLTৰ এটা সংগ্ৰামী ইতিহাসটো জীৱিত কৰি ৰাখিবৰ কাৰণে এই এটা ইতিহাস হয় এটা ভৱন ইয়াত নিৰ্মাণ কৰিব লাগে আৰু এই ভৱন কাম গেষ্ট হাউচৰ নিচিনা হ'ব কাৰণ XBLT আপাৰ আসামতে হওক বা আমাৰ ধেমাজিতে হওক কাৰ্বি আংলং সবতো আছিলে সেই সকলে বিভিন্ন সময়ত কোকৰাঝাৰত আহিলে থাকিবলৈ হোটেলত থাকিব লাগে বা গেষ্ট হাউচ কেতিয়াবা নাপায় তো এই কাৰণে XBLTৰ নামতে এটা ভৱন নিৰ্মাণ কৰাৰ কথা কৈছে অলৰেডি 1 কোটি টকা ইয়াৰ কাৰণে স্যাংচনৰ প্ৰসেস কৰা হৈছে আৰু স্যাংচনটো হৈ গল তো 1 কোটি টকাৰ এটা ভৱন নিৰ্মাণ কৰিব আমি বড়ো জনগোষ্ঠী বহুত সময়ৰ পৰাই ক'ব লাগিব যে যি সকলে সংগ্ৰাম কৰি বড়ো সাহিত্য সভাই সংগ্ৰাম কৰি বড়ো ভাষা সংস্কৃতি বড়ো লিপি আনিব পাৰিছে PTCও সংগ্ৰাম কৰি উদিয়াচল নামৰ এটা আন্দোলন আৰম্ভ কৰিছিলে পিছত নিখিল বড়ো ছাত্ৰ সন্থাই আন্দোলন কৰি বড়োলেণ্ডৰ আন্দোলন কৰি 1993 ত BSC চুক্তি হৈছিল ইয়াৰ পিছত পুনৰ আজিৰ সময়ত আমি ক'ব লাগিব বড়ো সাহিত্য সভা নিখিল বড়ো ছাত্ৰ সন্থা XBLT NDP সবে মিলি যেটো এটা ৰাজনৈতিক সংগ্ৰাম এই সংগ্ৰামটো 2020 চনত আৰু তৃতীয় চুক্তি হৈ পেলাই আজিৰ সময়ত আমি এটা শান্তি পৰিবেশ পাবলৈ সক্ষম হৈছো আমি সকলো জানো সংঘৰ্ষ আৰু নিৰ্মাণ এইটোৱে হল সংগ্ৰামৰ ইতিহাস বিশ্বত যোনে সংগ্ৰাম কৰিছে ই প্ৰথমতে সংগ্ৰাম কৰিছে দেশ স্বাধীনতাৰ কাৰণে হওক জাতি স্বাধীনতাৰ কাৰণে হওক পিছত হি নিৰ্মাণ কৰিছে আৰু আজি নিৰ্মাণৰ সময়ত আমি এই কথাটো আমি উপলব্ধি কৰিছো আৰু XBLTৰ নেতাসকলে কোৱাৰ নিচিনা 1 কোটি টকাৰ ভৱন এই কাৰগাঁৱত আমি নিৰ্মাণ কৰিবলৈ ঠিক কৰিছো আৰু লগে লগে মই ক'ব বিচাৰিছো যে XBLTৰ ফাউণ্ডাৰ প্ৰেসিডেন্ট বীৰ শিলাগাং ডাঙৰীয়াৰ নামত তেখেতৰ যেটো ষ্টেচু এটো নিৰ্মাণ কৰা পাৰ্ক ডেভেলপ কৰাৰ লগতে বীৰ শিলাগাং ডাঙৰীয়াৰ নামত 40টা সমষ্টিত 5 কোটি টকাৰ আমাৰ ষ্টেডিয়াম নিৰ্মাণৰ কাম চলি আছে অলৰেডি 12খন ষ্টেডিয়াম স্যাংচন কৰা হৈ গল যাহাতে তেখেতৰ যি অৱদান তেখেতৰ মহান চিন্তা এটো যাহাতে আহি থকা প্ৰজন্মই ভালকে বুজি পায় আৰু একে সময়তে আমাৰ XBLTৰ কিছুমান মাৰ্টিয়াৰ হি সংগ্ৰামত হোৱা ৰৈ গৈছিলে তেখেত সকলক আমি এটা ফেজ অহা 12 জুনত আমি এক্সগ্ৰেছিয়া দিবলৈ গৈ আছো আৰু XBLTৰ কিছুমান লিডাৰ বা কেডাৰ এই সময়ত 50,000 কোটি টকা দিছিলে কিন্তু প্ৰায় 300তকৈ অধিক নাম বাদ পৰি গৈছিলে আজি তেখেত সকলে অনুৰোধ কৰিছে অহা 12 জুনৰ ভিতৰত সেই 300 জনক 50,000 কৰি তেখেত সকলক দিয়া হ'ব আৰু একে সময়তে আজি XBLT ওয়েলফেয়াৰ সোসাইটিয়ে বহুতখিনি কোঅপাৰেটিভ সোসাইটি তেখেত সকলে ৰেজিষ্টাৰ কৰিছে কাৰণটো হৈছে যি সকল সংগ্ৰামী এই সময়ত সংগ্ৰামত আহিছিলে কোনবা ৰাজনীতিত গল কোনবা বিজনেস কৰিলে কোনবা ঘৰত চাকৰি এটা দুটা পালে কোনবা পোৱা নাই কিন্তু সংগ্ৰামৰ ইতিহাসটো যাহাতে পৰৱৰ্তী সময়ত আহি থকা প্ৰজন্মই যাহাতে ইয়াৰ ওপৰত এটা বেলেগ এটা দৃষ্টিভংগী ল'ব লাগা নহয় এই কাৰণে প্ৰত্যেকজনে যাহাতে সংস্থাপন হয় প্ৰত্যেকজনে যাহাতে সুস্থ এটা শৰীৰ লয় নিজৰ পৰিয়ালৰ লগতে জাতিটো কেনেকৈ আগুৱাই নিব বিচাৰিছিলে সেই কামখিনি কৰি যাব পাৰে হিটো লক্ষ্য ৰাখি XBLT যিখিনি কোঅপাৰেটিভ সোসাইটি ইতিমধ্যে ৰেজিষ্টাৰ কৰিছে প্ৰত্যেকটো কোঅপাৰেটিভ সোসাইটি ট্ৰেনিং দিয়া তেখেত সকলৰ বিভিন্ন এক্টিভিটিৰ কাৰণে বিটিআৰ চৰকাৰে আমি ফাইনান্সিয়াল সাপোৰ্টটো কৰি যাম আজি শাৰীৰিক অলপ সমস্যা আছিলে এই কাৰণে মই ঠিক কৰি লৈছিলো যে ৰাজনীতি কথা নকম কালিৰ পৰা কম গতিকে আজি আপোনালোকে মোক মাফ কৰি দিয়ক সদায়তো ৰাজনীতিৰে কথা কম আজি XBLTৰে কথা ক'ব আহিছো গতিকে অহা কালিৰ পিছত মই ৰাজনীতিৰ কথাটো আকৌ কম কাৰণ ৰাজনীতিত আছো যেতিয়া সদায় ৰাজনীতিৰ কথাই কম আপোনালোকে ৰাজনীতিয়ে খুদি থাকে গতিকে ৰাজনীতিৰ ঊৰ্ধত বা ৰাজনীতিৰ বাহিৰত আমি মানুহ হয় তো এই কাৰণে মানুহ হিচাপে কিতিয়াবা চিন্তা কৰো কথাবিলাক এই কাৰণে ৰাজনীতিৰ কথাটো আমি অহা কালিৰ পৰা পাতিম गोजोनथाव खौरां बर'नि आंगोथार गोथाव ओंख्रि जानो मोजां मोनग्रा रायजो राजाफोरनि थाखाय गोजोनथाव खौरां
बर'नि आंगोथार ओंख्रि जानो मोजां मोनग्रा रायजो राजाफोरा बे गोदानै खुलिनाय लाइजौ हटेलाव हाबफैनो हागोन। जाखांफुहांनाय लाइमोन फालांगिरि गपेश बसुमतारिया अदालगुरिनि टंलायाव बेखेवदों बर'नि आंगोथार ओंख्रि मोनग्रा गंसे हटेल। अदालगुरि जिल्ला टंलानि मिउनिसिपाल बर्ड मावख'नि साखाथियाव गोदानै बर'नि गोग्गो जानाय आदारनि गंसे लाइजौ मुंनि हटेल बेखेवदों। अदालगुरि जिल्लानि सिङाव थानाय फालांगिरि नोगोर टंलायाव गोदानै खुलिनाय बे लाइजौ हटेलाव बर'नि दोरोङारि जाग्रा आदारजों लोगोसे गोबां जाग्रा आदारफोरबो मोननो हागोन। गोदानै बेखेवजानाय बे लाइजौ हटेलाव अमा बेदर, बोरमा, लकेल ना, साम', नारजि, अनला खारै, थास', मैथा आरो नाफाम आरो गोबां आइटेमफोरखौ मोननो हागोन। बेनिखायनो नोंथाङाबो अदालगुरि जिल्ला टंला लामाजों थांलाय फैलाय खालामोब्ला बे गोदानै खुलिजानाय लाइजौ हटेलाव हाबनानै बर'नि दोरोङारि गोथाव जाग्रा आदारफोरखौ जालांनो हागोन। आरो नोंथाङा नैबे 9101758967 जानबुं नम्बरनि गेजेरजों खौरां लाहरनानै आबुङै मिथिना लानो हागोन।